ঐ ছোৱালী ঐ আজি ইমান সোনকালে আহিলি নে স্কুলৰ পৰা তাকে স্কুলত গৈ ক'বাচোন শনিবাৰেও দেৰিলৈকে পঢ়াবলৈ অঁ মই পাহৰিছিলোঁ কিন্তু তই আজিকালি বৰ কাট মাৰি মাৰি কথা ক দেই হয়নে হ'ব ব'ল মই সেইফালেকে যাওঁ ব'লা পঢ়া শুনাবোৰ পিছে ভালকৈ কৰিছ নাই চলি আছে আৰু চাবি আকৌ ভালকৈ কৰি যাবি আৰু ল'ৰা ছোৱা পাল্লাত নপৰিবি হ'লে নাই সেইবোৰ নাই মানে ৰাস্তা ক্লিয়াৰ আছে কিবা কৈছা নাই সেইদিনা কথাটো কি কথা কেলে ছোৱালী এজনীলৈ ৰৈ থকা কথাটো আকৌ ক'লা নাই পিছে ঐ ছোৱালী একদম নলগাকৈ মাৰিম বতাহত ভুৰুককৈ উৰি যাবি আকৌ বৰ দন্দুৱা এইটো অকল দন্দুৰাই নহয় মৰমো তেনেকৈয়ে আছে হয়নে কাইলৈ বা ঐ ছোৱালী নুবুজা দৰে নকৰচোন এনেই ছেকেণ্ড ইয়েৰ পালিগৈ দাদা আমাৰ স্কুলত এইবোৰ নপঢ়াই নহয় আৰম্ভ কৰিব লাগিব তেতিয়া ৰোমান্টিচিজিম বৰ একেবাৰে ভাল পাওঁ তোক সঁচাকৈ কৈছোঁ যদি বিশ্বাস নাই বৈ আজিয়ে হোমৱৰ্কত বহি লওঁ মই তাৰপিছত তুমি খাবা জ্বলা ভাত টেঙা দালি আৰু মই ঘৰত খাম মা দাদা গালি মৰম অকণ আছে মানে যোৱা এইটো হয়নে নহয় ক হয়নে নহয় কচোন তই ঐ মইনা কলিজা তই মোক খাই পেলালি